ভাৰতীয় এজন বিদেশী কেনেকৈ হ'ব পাৰে ডিএনএ টেষ্ট কৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো এই পৰিয়ালটো ডিএনএ টেষ্ট কৰক ডিএনএ টেষ্ট কৰি যদি প্ৰকৃতাৰ্থত বিদেশী ব্যৱস্থা কৰক তাক ক'বলগীয়া নাই কিন্তু ভাৰতীয় নাগৰিকক বাৰে বাৰে হাৰেছমেণ্ট কৰি আচলতে বুজাব বিচাৰিছে কি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে আমি একদম কৰজোৰে অনুৰোধ জনাইছো আহ্বান জনাইছো মুখ্যমন্ত্ৰীজনক মানৱীয় দৃষ্টিভংগীৰে তেখেতসকলে কাম কৰক মানৱীয় দৃষ্টিভংগীৰে উন্নয়নৰ স্বাৰ্থত কাম কৰক মানৱীয় দৃষ্টিভংগীৰে বিভিন্ন জাতি জনগোষ্ঠী অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া প্ৰতিজন নাগৰিকক যি ধৰণে গুৰুত্ব সহকাৰে ভাৰতীয় সংবিধানে যিখিনি বিধি ব্যৱস্থাত যিখিনি নীতি নিয়ম দিছে সেই নীতি নিয়মৰ আধাৰত যাতে সকলোৱে সুস্থ সবল গণতান্ত্ৰিক দেশ এখনত বসবাস কৰিব পাৰে সেই বসবাস কৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়াৰ কাৰণে আমি বিটিআৰ নেমছৰ দাবী উত্থাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ আজি ধন্যবাদ জনাইছোঁ গোৰেশ্বৰ অঞ্চলৰ সকলো সাংবাদিক দাদা বন্ধুসকলক কিয়নো আপোনালোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমাৰ যি সংবাদমেলত উপস্থিত হৈছে পুনৰবাৰ আপোনালোকক ধন্যবাদ আপোনালোকে জানে আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু বিটিআৰ সমিতিৰ লগতে গোৰেশ্বৰ আঞ্চলিক কমিটি আৰু তামুলপুৰ জিলা সমিতিয়ে আমি যৌথভাৱে সংবাদমেলৰ আয়োজন কৰিছোঁ কিয়নো আপোনালোকে জানে যে আজি কিছুদিনৰ পৰাই আমি দেখিবলৈ পাইছোঁ সমগ্ৰ অসমতে যি এক বাংলাদেশীৰ নামত আচলতে ভাৰতীয় নাগৰিকক যি ধৰণে মানে ৰাতি ৰাতি গৈ পেলাই তেখেতসকলক ডিভোটাৰ সজাই তেখেতসকলক কৰায়ত্ব কৰি পেলাই তেখেতসকলক ডিজিগনেশ্যন কেম্পত পঠোৱাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে প্ৰথম কথা আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা একদম মানে স্পষ্টভাৱে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যদি এইখন অসমত কোনোবা বাংলাদেশী আছে কোনোবা বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা যদি ইয়াতে আহিছে এইখন অসমত আছে বসবাস কৰি আছে যি আমি কোটি কোটি টকা খৰচ কৰি পেলাই যি এনআৰসি প্ৰস্তুত কৰিছিল এই এনআৰসিৰ আধাৰত অসম চুক্তিৰ আধাৰত যি ধৰণে এনআৰসি তৈয়াৰ হৈছিল সেই এনআৰসিৰ ড্ৰাফ্ট পাব্লিছ কৰি পেলাই যিসকল বিদেশী প্ৰকৃতাৰ্থত তেখেতসকলক চিনাক্তকৰণ কৰি বিদেশী বহিষ্কাৰকৰণ বিতৰণ কৰা কাম তাত ক'বলগীয়া নাই কিন্তু এই বিদেশীৰ লেভেলটো লগাই বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ আচলতে কিছুমান একাংশ ৰাজনীতিক দলৰ পৰা আচলতে ইয়াক কি কৰা যায় আমি ৰাজনীতিকৰণ কৰিবলৈহে আচলতে দেখা যেন আমাৰ অনুভৱ হয় যেতিয়া যেতিয়া নিৰ্বাচন আহে তেতিয়া এই বিদেশীৰ বিষয়টো এই যি বাংলাদেশীৰ বিষয়বিলাক উত্থাপন হয় আমি বাৰে বাৰে প্ৰতিদিনেই আমি কৈ আছো যে আচলতে যদি ভাৰতবৰ্ষত কোনোবা বাংলাদেশী আছে অতি শীঘ্ৰে ইয়াৰ পৰা পঠাই দিব লাগে হি হিন্দুৱে হওক হি মুছলমানে হওক বাংলাদেশী আমাৰ দৃষ্টিত কিন্তু বাংলাদেশীয়ে স্পষ্টভাৱে কৈছো নেমছু আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি সংবাদমেলৰ জৰিয়তে আহ্বান জনাব বিচাৰিছো আচলতে যিসকল মানুহক এতিয়া প্ৰশাসনৰ জৰিয়তে বা বৰ্ডাৰ পুলিচৰ জৰিয়তে তেখেতসকলক উঠাই আছে আচলতে তেখেতসকল ফৰেনাৰ নেকি ফৰেনাৰ যদি ডিক্লেয়াৰ হৈছে তেখেতসকলক বাংলাদেশ চৰকাৰৰ লগত কথা পাতি পঠাই দিয়ক ক'বলগীয়া নাই যদি ফৰেনাৰ নহয় যদি কেছ চলি আছে সেই কেছ চলি থকাৰ পিছত এজ পাৰ ল হিচাপে তেখেতসকলক যদি জামিন দিছে জামিন দিয়াৰ পিছত কেছটোত যদি সেটেলমেন্ট নহয় তেতিয়ালৈকে তেখেতে বিদেশী বুলি কোনে ঘোষণা কৰিব যদি ঘোষণা কৰা নাই বিদেশী যদি ঘোষিত নহয় তেখেতসকল আচলতে ভাৰতীয় নাগৰিক কি ধৰণে এইখন দেশত বায়ু পানী সেৱন কৰি থকা ভাৰতীয় নাগৰিকক মানে এক তৎক্ষণাত বিদেশী সজাব এইটো কোনো কাৰণত মানি লোৱা নহ'ব স্পষ্ট কথা বিদেশী সদায় বিদেশী বিতৰণ কৰা কামত তাত ক'বলগীয়া নাই কিন্তু ভাৰতীয় নাগৰিকক যদি বাৰে বাৰে টাৰ্গেট কৰি লৈ পেলাই সংখ্যালঘুসকলক বিশেষকৈ নিক্ষেপ কৰাৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে আমি বন্ধ কৰাৰ কাৰণে বিটিআৰ সমিতিয়ে দাবী উত্থাপন কৰিছোঁ আৰু সহযোগ কৰিম বৰ্ডাৰ পুলিচৰ লগত অসম পুলিচৰ লগত অসম চৰকাৰৰ লগত সহযোগ কৰিম বিদেশী এই চিনাক্তকৰণৰ ক্ষেত্ৰত যদি বিদেশী আছে আচলতে তেখেতসকলক আমি ইয়াৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ক বেলেগ দেশলৈ আমাৰ তাত ক'বলগীয়া নাই কিন্তু হাৰাশাস্তি কোনো কাৰণত কৰিবলৈ দিয়া নহ'ব আৰু দুখৰ বিষয় যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ বিভিন্ন সংখ্যালঘু অধ্যুষিত এলেকাবিলাকত খিলঞ্জীয়া মানুহক আৰ্মছৰ লাইচেন্স দিব মানে অনুজ্ঞাপত্ৰ দিব এইটো কি আচলতে কি কৰিব বিচাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে ইয়াতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি আমাৰ আচলতে সেনেকুৱা যেন মনোভাৱ হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আচলতে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে কেতিয়াও অসমখনক যি ভাৰতবৰ্ষৰ
5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক তেখেতে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিভেদগামী চিন্তাৰে কোনো কাৰণত আগবাঢ়িব নোৱাৰে আমি যাৰ কাৰণে এই কথাখিনি আপোনালোকক উপস্থাপন কৰিব বিচাৰিছো আৰু তেখেতৰ যিটো কথা যোৱাকালি এই কথাখিনি কৈছে এই কথাখিনিত আমি ক্লিয়াৰকে আৰু এটা কথা ক'ব বিচাৰিছো ভাৰতীয় সংবিধানৰ আৰ্টিকল 14 আৰু 21 তেখেতে ভাইলেট কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে আৰ্মছ দিয়া কাৰোবাক আৰ্মছ দিয়া আৰ্মছৰ অনুজ্ঞাপত্ৰ দিয়াটো আচলতে কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে যে আৰ্মছ বিলাক নিজে নিজে কিনি ল'ব অনুজ্ঞাপত্ৰ দিব আৰ্মছৰ জৰিয়তে আচলতে শান্তি আছে নেকি এইখন চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আচলতে অসমতে অসমৰ মানে যিখিনি আমাৰ জনসাধাৰণ আছে সুৰক্ষা দিয়াত আচলতে ব্যৰ্থ হৈছে নেকি আমি ব্যৰ্থ বুলি ক'ম যাৰ কাৰণে এতিয়া আৰ্মছৰ লাইসেন্স দিবলগীয়া হৈছে অসম চৰকাৰ ব্যৰ্থ হৈছে অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ হৈছে যাৰ কাৰণে আৰ্মছৰ লাইসেন্সৰ কথা কৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ চিন্তাবিলাক দূৰ কৰি পেলাই সকলোৰে লগত সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে আগবঢ়াই যোৱাৰ যিটো চিন্তা চৰ্চা লৈ পেলাই আগবাঢ়ি যাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা আহ্বান জনাইছো আৰু যিটো ডি ভোটাৰ সমস্যা আমি আকৌ কৈছো ডি ভোটাৰ সমস্যাটো কাৰোবাৰ যদি নামৰ মিছমেচ হৈছে এইটো ডি ভোটাৰ কোনো কাৰণত হ'ব নোৱাৰে এইবিলাক কেছ চলি আছে সুপ্ৰিম কোৰ্টত কেছ চলি আছে অনাৰেবল জাষ্টিস আমি পাম বুলি আমি বিশ্বাস আছে যিসকল ব্যক্তিক এতিয়া প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি ধৰণে আচলতে নি পেলাই বৰ্ডাৰ পুলিচে নি বাংলাদেশতে গতাই দিছে নে ডিজিগনেশ্যন কেম্পতে গতাই দিছে এনেকুৱা ধৰণৰ কোনো মানে এতিয়া তথ্য ৰাজহুৱা কৰিব পৰা নাই তেখেতসকলে আৰু আমি দেখিবলৈ পাইছো যিবিলাক সংবাদ মাধ্যমত ফটো আহি আছে ভিডিঅ' আহি আছে কৰবাত জংগলত থকা আচলতে মানৱ সমাজক লজ্জিত কৰাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছে নেকি ভাৰতীয় নাগৰিকক মানুহ হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ দিছিল সেই অধিকাৰৰ পৰা কৰবাত নহয় কৰবাত তেখেতসকল বঞ্চিত হৈছে নেকি যদি ভাৰতীয় নাগৰিক নহয় যদি ভাৰতীয় নাগৰিক নোহোৱা ব্যক্তিসকলক যদি তেখেতসকলে বিদেশত পঠায় আমাৰ তাত ক'বলগীয়া 1% না আমি সহযোগ কৰিম চৰকাৰক কিন্তু চৰকাৰে বাৰে বাৰে পাকে পকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিদেশীৰ ইস্যু বাংলাদেশীৰ ইস্যু আনি পেলাই কিন্তু আমাৰ মাজত যিটো ঐক্য শান্তি এইটো বিনষ্ট কৰাৰ নিচিনা এটা পৰিৱেশ মানে ৰচনা কৰিছে আৰু এনেকুৱা এটা সময়ত আৰু এটা কথা ক'ব লাগিব আমি বিভিন্ন পৰিয়ালত আমি দেখিবলৈ পাইছো সংবাদ মাধ্যমৰ জৰিয়তে যে 13 জন এটা পৰিয়ালত 13 জন সদস্য আছে 13 জনৰ 12 জন ধৰণে মানে ৰাতি ৰাতি গৈ পেলাই ডি ভোটাৰ তেখেতসকলক ডি ভোটাৰ সজাই তেখেতসকলক কৰায়ত্ব কৰি পেলাই তেখেতসকলক ডিজিগনেশ্যন কেম্পত পঠোৱাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে প্ৰথম কথা আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা একদম মানে স্পষ্টভাৱে ক্লিয়াৰ কৰি দিব বিচাৰিছো যদি এইখন অসমত কোনোবা বাংলাদেশী আছে কোনোবা বিদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা যদি ইয়াতে আহিছে এইখন অসমত আছে বসবাস কৰি আছে যি আমি কোটি কোটি টকা খৰচ কৰি পেলাই যি এনআৰসি প্ৰস্তুত কৰিছিল এই এনআৰসিৰ আধাৰত অসম চুক্তিৰ আধাৰত যি ধৰণে এনআৰসি তৈয়াৰ হৈছিল সেই এনআৰসিৰ ড্ৰাফ্ট পাব্লিছ কৰি পেলাই যিসকল বিদেশী প্ৰকৃতাৰ্থত তেখেতসকলক চিনাক্তকৰণ কৰি বিদেশী বহিষ্কাৰকৰণ বিতৰণ কৰা কাম তাত ক'বলগীয়া নাই কিন্তু এই বিদেশীৰ লেভেলটো লগাই বিভিন্ন সময়ত আমি দেখিবলৈ পাইছো আচলতে কিছুমান একাংশ ৰাজনীতিক দলৰ পৰা আচলতে ইয়াক কি কৰা যায় আমি ৰাজনীতিকৰণ কৰিবলৈহে আচলতে দেখা যেন আমাৰ অনুভৱ হয় যেতিয়া নিৰ্বাচন আহে তেতিয়া এই বিদেশীৰ বিষয়টো এই যি বাংলাদেশীৰ বিষয়বিলাক উত্থাপন হয় আমি বাৰে বাৰে প্ৰতিদিনেই আমি কৈ আছো যে আচলতে যদি ভাৰতবৰ্ষত কোনোবা বাংলাদেশী আছে অতি শীঘ্ৰে ইয়াৰ পৰা পঠাই দিব লাগে হি হিন্দুৱে হওক হি মুছলমানে হওক বাংলাদেশী আমাৰ দৃষ্টিত কিন্তু বাংলাদেশীয়ে স্পষ্টভাৱে কৈছো নেমচু আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি সংবাদ মেলৰ জৰিয়তে আহ্বান জনাব বিচাৰিছো আচলতে যিসকল মানুহক এতিয়া প্ৰশাসনৰ জৰিয়তে বা বৰ্ডাৰ পুলিচৰ জৰিয়তে তেখেতসকলক উঠাই আছে আচলতে তেখেতসকল ফৰেনাৰ নেকি ফৰেনাৰ যদি ডিক্লেয়াৰ হৈছে তেখেতসকলক বাংলাদেশ চৰকাৰৰ লগত কথা পাতি পঠাই দিয়ক ক'বলগীয়া নাই যদি ফৰেনাৰ নহয় যদি কেছ চলি আছে সেই কেছ চলি থকাৰ পিছত এজ পাৰ ল হিচাপে তেখেতসকলক যদি জামিন দিছে জামিন দিয়াৰ পিছত কেছটোত যদি সেটেলমেন্ট নহয় তেতিয়ালৈকে তেখেতে বিদেশী বুলি কোনে ঘোষণা কৰিব যদি ঘোষণা কৰা নাই বিদেশী যদি ঘোষিত নহয় তেখেতসকল আচলতে ভাৰতীয় নাগৰিক কি ধৰণে
এইখন দেশত বায়ু পানী সেৱন কৰি থকা ভাৰতীয় নাগৰিকক মানে এক তৎক্ষণাত বিদেশী সজাব, এইটো কোনো কাৰণত মানি লোৱা নহ'ব। স্পষ্ট কথা, বিদেশী সদায় বিদেশী বিতৰণ কৰা কামত তাত ক'বলগীয়া নাই, কিন্তু ভাৰতীয় নাগৰিকক যদি বাৰে বাৰে টাৰ্গেট কৰি লৈ পেলাই সংখ্যালঘুসকলক বিশেষকৈ নিক্ষেপ কৰাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আমি বন্ধ কৰাৰ কাৰণে বিটিআৰ সমিতিয়ে দাবী উত্থাপন কৰিছে আৰু সহযোগ কৰিম। বৰ্ডাৰ পুলিচৰ লগত, অসম পুলিচৰ লগত, অসম চৰকাৰৰ লগত সহযোগ কৰিম। বিদেশী এই চিনাক্তকৰণৰ ক্ষেত্ৰত যদি বিদেশী আছে আচলতে তেখেতসকলক আমি ইয়াৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ক বেলেগ দেশলৈ, আমাৰ তাত ক'বলগীয়া নাই, কিন্তু হাৰাশাস্তি কোনো কাৰণত কৰিবলৈ দিয়া নহ'ব। আৰু দুখৰ বিষয়, যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছো বিভিন্ন সংখ্যালঘু অধ্যুষিত এলেকাবিলাকত খিলঞ্জীয়া মানুহক আৰ্মছৰ লাইচেন্স দিব, মানে অনুজ্ঞাপত্ৰ দিব। এইটো কি আচলতে কি কৰিব বিচাৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে ইয়াতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি? আমাৰ আচলতে সেনেকুৱা যেন মনোভাৱ হৈছে, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, আচলতে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে কেতিয়াও অসমখনক, যি ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক তেখেতে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিভেদগামী চিন্তাৰে কোনো কাৰণত আগবাঢ়িব নোৱাৰে। আমি যাৰ কাৰণে এই কথাখিনি আপোনালোকক উপস্থাপন কৰিব বিচাৰিছো, আৰু তেখেতৰ যিটো কথা যোৱাকালি এই কথাখিনি কৈছে, এই কথাখিনিত আমি ক্লিয়াৰকৈ আৰু এটা কথা ক'ব বিচাৰিছো, ভাৰতীয় সংবিধানৰ আৰ্টিকল 14 আৰু 21 তেখেতে ভাইলেট কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে। আৰ্মছ দিয়া, কাৰোবাক আৰ্মছ দিয়া, আৰ্মছৰ অনুজ্ঞাপত্ৰ দিয়াটো আচলতে কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে যে আৰ্মছবিলাক নিজে নিজে কিনি ল'ব, অনুজ্ঞাপত্ৰ দিব? আৰ্মছৰ জৰিয়তে আচলতে শান্তি আছে নেকি? এইখন চৰকাৰে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে আচলতে অসমতে অসমৰ মানে যিখিনি আমাৰ জনসাধাৰণ আছে সুৰক্ষা দিয়াত আচলতে ব্যৰ্থ হৈছে নেকি? আমি ব্যৰ্থ বুলি ক'ম, যাৰ কাৰণে এতিয়া আৰ্মছৰ লাইচেন্স দিবলগীয়া হৈছে। অসম চৰকাৰ ব্যৰ্থ হৈছে, অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, যাৰ কাৰণে আৰ্মছৰ লাইচেন্সৰ কথা কৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আচলতে এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ চিন্তাবিলাক দূৰ কৰি পেলাই সকলোৰে লগত, সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে আগবঢ়াই যোৱাৰ যিটো চিন্তা চৰ্চা, এই চিন্তা চৰ্চা লৈ পেলাই আগবাঢ়ি যাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিটিআৰ নেমচুৰ তৰফৰ পৰা আহ্বান জনাইছো। আৰু যিটো ডি ভোটাৰ সমস্যা, আমি আকৌ কৈছো ডি ভোটাৰ সমস্যাটো কাৰোবাৰ যদি নামৰ মিছমেচ হৈছে, সেইটো ডি ভোটাৰ কোনো কাৰণত হ'ব নোৱাৰে। এইবিলাক কেছ চলি আছে, সুপ্ৰিম কোৰ্টত কেছ চলি আছে, অনাৰেবল জাষ্টিচ আমি পাম বুলি আমি বিশ্বাস আছে। যিসকল ব্যক্তিক এতিয়া প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি ধৰণে আচলতে নি পেলাই বৰ্ডাৰ পুলিচে নি বাংলাদেশতে গতাই দিছে নে ডিজিগনেশ্যন কেম্পতে গতাই দিছে, এনেকুৱা ধৰণৰ কোনো মানে এতিয়া তথ্য ৰাজহুৱা কৰিব পৰা নাই তেখেতসকলে। আৰু আমি দেখিবলৈ পাইছো যিবিলাক সংবাদ মাধ্যমত ফটো আহি আছে, ভিডিঅ' আহি আছে, ক'ৰবাত জংঘলত থকা আচলতে মানৱ সমাজক লজ্জিত কৰাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছে নেকি? ভাৰতীয় নাগৰিকক মানুহ হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ দিছিল, সেই অধিকাৰৰ পৰা ক'ৰবাত নহয় ক'ৰবাত তেখেতসকল বঞ্চিত হৈছে নেকি? যদি ভাৰতীয় নাগৰিক নহয়, যদি ভাৰতীয় নাগৰিক নোহোৱা ব্যক্তিসকলক যদি তেখেতসকলে বিদেশত পঠায়, আমাৰ তাত ক'বলগীয়া 1% আমি সহযোগ কৰিম চৰকাৰক। কিন্তু চৰকাৰে বাৰে বাৰে পাকে পকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিদেশীৰ ইছ্যু, বাংলাদেশীৰ ইছ্যু আনি পেলাই কিন্তু আমাৰ মাজত যিটো ঐক্য শান্তি, এইটো বিনষ্ট কৰাৰ নিচিনা এটা পৰিৱেশ মানে ৰচনা কৰিছে। আৰু এনেকুৱা এটা সময়ত আৰু এটা কথা ক'ব লাগিব, আমি বিভিন্ন পৰিয়ালত আমি দেখিবলৈ পাইছো সংবাদ মাধ্যমৰ জৰিয়তে যে 12-13জন, এটা পৰিয়ালত 13জন সদস্য আছে, 13জনৰ 12জন ভাৰতীয়, এজন বিদেশী কেনেকৈ হ'ব পাৰে? DNA টেষ্ট কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো, এই পৰিয়ালটো DNA টেষ্ট কৰক। DNA টেষ্ট কৰি যদি প্ৰকৃতাৰ্থত বিদেশীৰ ব্যৱস্থা কৰক, তাত ক'বলগীয়া নাই। কিন্তু ভাৰতীয় নাগৰিকক বাৰে বাৰে হাৰেছমেণ্ট কৰি আচলতে বুজাব বিচাৰিছে কি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে? আমি একদম কৰজোৰে অনুৰোধ জনাইছো, আহ্বান জনাইছো মুখ্যমন্ত্ৰীজনক, মানৱীয় দৃষ্টিভংগীৰে তেখেতসকলে কাম কৰক, মানৱীয় দৃষ্টিভংগীৰে উন্নয়নৰ স্বাৰ্থত কাম কৰক, মানৱীয় দৃষ্টিভংগীৰে বিভিন্ন জাতি জনগোষ্ঠী অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া, প্ৰতিজন নাগৰিকক যি ধৰণে গুৰুত্ব সহকাৰে ভাৰতীয় সংবিধানে যিখিনি বিধি ব্যৱস্থাত যিখিনি নীতি নিয়ম দিছে, সেই নীতি নিয়মৰ আধাৰত যাতে সকলোৱে সুস্থ সবল গণতান্ত্ৰিক দেশ এখনত বসবাস কৰিব পাৰে, সেই বসবাস কৰাৰ যিটো পৰিৱেশ, সেই পৰিৱেশখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়াৰ কাৰণে আমি বিটিআৰ নেমচুৰ দাবী উত্থাপন কৰিছো আৰু আহ্বান জনাইছো।